নমস্কাৰ পুনৰবাৰ মই আপোনাৰ সকলোকে মুন ব্লগ 1991 চেনেলৰ স্বাগতম জনাইছো। আমি জেনেৰেলি সদায় দেওবাৰে যেনেকৈ গৈ থাকোঁ তেনেকৈ আজি ফুৰিবলৈ আহিলোঁ, কিন্তু আজি এটা ইনফৰমেশ্যন ব্লগ দিব গৈ আছোঁ। বিশেষকৈ আমাৰ ধেমাজি বাসিন্দাসকলৰ কাৰণে এইটো সুখবৰ। বিশেষকৈ মই আপোনালোকক জনাব পৰা সুখী হৈছোঁ যে আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত এনেকুৱা এখন অৰণ্য আছে। অৰণ্য বুলি ক'লে ভুল হ'ব, একচুৱেলি বৰ্ষা অৰণ্য। বৰ্ষা অৰণ্য কি বৰ্ষা অৰণ্য হয় নহয়? বাইদেউৰ লগত আজি মাত বোল নাই, সেইকাৰণে মানে বাইদেউ পাছফালে বহি চশমা পিন্ধি পেলাই দেখিছেনে হাঁহি আছে। গতিকে ধেমাজিবাসীৰ কাৰণে এনেকুৱা এটা গুৰুত্বপূৰ্ণ বৰ্ষা অৰণ্য এখন আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত সংৰক্ষিত বৰ্ষা অৰণ্য। আৰু বৰ্ষা অৰণ্য বুলি ক'বলৈ এইটো কাৰণে কৈছোঁ, বৰ্ষা অৰণ্য হ'বৰ কাৰণে যিহেতু বহুতকেইটা ইয়াত হেৰি লাগে, বিশেষকৈ মই ইমান এটা নাজানো। বৰ্ষা অৰণ্য আৰু অৰণ্যৰ মাজত বহুত বেছি ডিফাৰেঞ্চ আছে, বহুত ডিফাৰেঞ্চ আছে। গতিকে মই ক'লোঁ ধেমাজিবাসীৰ কাৰণে এটা খুব ভুল খবৰ। কিন্তু এটা দুখৰ খবৰ কি হ'ল, যিখন আমাৰ বৰ্ষা অৰণ্য বুলি কয়, বৰ্ষা অৰণ্য অসমত খুব বেছি 2খন বা 3খনে আছে, বেছি নাই। তাৰ ভিতৰতে এখন হ'ল আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ জোনাই মহকুমাত অৱস্থিত যিখন বৰ্ষা অৰণ্য। তাত বৰ্তমান আমি আহি আছোঁ, আপোনালোকক সম্পূৰ্ণ দেখুৱাম আজি। আৰু এটা দুখ হ'ব, এটা দুখৰ কথা সেইটো কাৰণে যিখন অভয়াৰণ্য বৰ্তমান স্বীকৃতিপ্ৰাপ্ত, কিন্তু এখন বৰ্তমান ৰাজ্যিক অৰণ্য হিচাপে মানে স্বীকৃতিপ্ৰাপ্ত নহয়। এইটো এটা খুব দুখৰ কথা। কিন্তু ইয়াত নাথাকিবলগীয়া উদ্ভিদৰ পৰা গছ গছনি জীৱ জন্তুৰ পৰা নাথাকিবলগীয়া একো বস্তুৱে নহয়, সকলোবোৰ পায়, কিন্তু সম্পূৰ্ণ সংৰক্ষিত। কিন্তু ঠিক আছে, বেছি দীঘল নকৰোঁ। মই ক'লোঁ যিমান আমাৰ ধেমাজিবাসী ৰাইজ যিমান আছে তেখেতলোকলৈ গৌৰৱ কৰিব পাৰে, যিহেতু ধেমাজি ডিষ্ট্ৰিক্টত এনেকুৱা এখন বৰ্ষা অৰণ্য আছে। গতিকে বিশেষকৈ মই ভাবোঁ ধেমাজিবাসী ৰাইজসকলে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে ইয়াতো বিশেষকৈ এইখন অৰণ্যৰ বিষয়ে বহুতে জানে, হয়তো নাজানে। যিসকল জানে বহুতো টুৰিষ্টসকল অহা আমি দেখা পোৱা যাওঁ, কিন্তু বাকীবোৰ অৰণ্য যেনেকৈ পাব্লিচিটি বা ফেমাছ হয়, এইখন অৰণ্যৰ বিষয়ে ইমানবোৰ ফেমাছ বা আমি ভিডিঅ' দেখিবলৈ নাপাওঁ। গতিকে মই এইটো কাৰণে কৈ আছোঁ, এইখন অৰণ্য কোনো গুণে কম নহয়, যাক কোৱা হয় বৰ্ষা অৰণ্য। গতিকে ব'লক আমি আহি আছোঁ অন দা ৱে। আমি এতিয়া ভিডিঅ'টো সম্পূৰ্ণ ষ্টাৰ্ট কৰিম আৰু ধুনীয়াকৈ গৈ আছোঁ। মানে ৰাস্তাটো কণ্ডিশ্যন ইমান ভাল নহয়, গতিকে ৰাস্তাটো এবাৰ মই দেখুৱাই দিম। আমি এতিয়া জেনেৰেলি এণ্ট্ৰি কৰিছোঁ, বহুত ডাঙৰ হয়। এতিয়াতো আমি গোটেই জংঘলৰ মাজত সোমাই যাবলৈ ৰাস্তা নাই, বহুত ডাঙৰ হয়। জংঘলৰ মাজত সোমাই যাবলৈ ৰাস্তা নাই কাৰণে এটা ৰাস্তা, যিখিনি মেইন ৰাস্তা আহি আছোঁ। আৰু জেনেৰেলি কৈছোঁৱে, বহুত পৰ্যটকসকল আহে, বহুত মানুহ ইয়াত চাবলৈ আহে। জেনেৰেলি ডিচেম্বৰ আৰু জানুৱাৰী মাহত ইয়াত মানুহৰ বেছি ভিৰ হয়। ইয়াতে এখন নদী আছে, মই সম্পূৰ্ণ কৈছোঁ। নদীখনৰ পাৰত হেৰি হয়, মানে পিকনিক চিকনিক খাবলৈ আহে বহুত। এয়া গাড়ী আহিছে, অলৰেডি ঘূৰি আহিলে বুলি ক'ব লাগিব। গাড়ীবোৰ ঘূৰি আহিছে অলৰেডি। ৰাস্তাটো আমি বহুতকেইখন গাড়ী লগ পাইছোঁ, অলৰেডি ঘূৰি আহিছে। আমি অহা অলপ লেট হ'ল। এইখনেই হ'ল বৰ্ষা অৰণ্য, ধেমাজি ডিষ্ট্ৰিক্ট মহকুমাৰ অৱস্থিত বৰ্ষা পবা বৰ্ষা অৰণ্য। খুব ধুনীয়া। এইখনত আপোনালোকৰ মানে কৈ গ'লে ইমান নহয়, আপোনালোকে আহক, চাওক, উপভোগ কৰক। ইয়াতে অকণমান আগত গৈ আমি এখন নদী পাম, আৰু এখন চাই শেষ হ'লেও আপোনালোকে ইয়াত টুৰিষ্ট গাইডো পাব। গতিকে আমিতো ওচৰতে থাকোঁ, আমি একেখন দিছে, গতিকে আমাৰ লগত গাইড প্ৰয়োজন। আমি ৰাস্তা যাম, ভিতৰলৈ যাব গ'লে আপোনালোকে ইয়াত ফৰেষ্ট গাৰ্ডো পাব। আপোনালোকে যদি চাব বিচাৰে, আপোনালোকে যেনেকৈ এডুকেশ্যন পাৰপজৰ ফালৰ পৰা বহুত এডুকেশ্যনেল ছাত্ৰ ছাত্ৰীসকল কলেজৰ পৰা আহে ইয়াত পৰিদৰ্শন কৰিবলৈ, তেনেকৈও পাৰিব। আৰু বাহিৰৰ ব্যক্তিসকলো আহে, ধুনীয়াকৈ থাকিবৰ কাৰণে সুবিধা আছে, খোৱা বোৱাৰ কাৰণে কোনো প্ৰব্লেম নাপায়। খুব সুন্দৰ পৰিৱেশ, কিন্তু অকণমান জয়াল ৰাতিটো, অকণমান ভয় লাগে বস্তুটো। চাওক, কি নালাগে? একো ভয় নালাগে? তোৰ ভয় নালাগে? তই কি ৰজা নেকি? তই ৰজা নেকি? এইখনে হ'ল পবা অভয়াৰণ্য, বৰ্ষা অৰণ্য। একচুৱেলি মোক কথাবোৰ কওঁতে আজি মানে অলপ মুডটো চেঞ্জ হৈ আছে, কথাবোৰ কওঁতে অলপ খেলি মেলি হৈ গৈছে। সেইটো কাৰণে আপোনালোকে যদি কিবা কথাবোৰ কওঁতে কেতিয়াবা অভয়াৰণ্য, জেনেৰেলি মই এইটো কথাই ক'লোঁ, এইখন হ'ল বৰ্ষা অৰণ্য। ইমান ডেফিনেশ্যন দি মই বুজাব নোৱাৰোঁ, সীমিত জ্ঞানে মই যিমানখিনি পাওঁ মই দেখাবলৈ চেষ্টা কৰিছোঁ। পবা কি? পবা বৰ্ষা অৰণ্য নহয়, ইয়াতে এইটো আমাৰ এটা ফৰেষ্ট এইটো অফিচ আছে, এইটো ফৰেষ্ট অফিচ। আমি আগত যাম ধুনীয়াকৈ। ইয়াতে আহে টুৰিষ্টসকল। ইয়াত মানুহ থাকিব পাৰে ন? এইটো যিটো প্লেচ, আমি মুকলি প্লেচ, এই প্লেচটোতে জেনেৰেলি জানুৱাৰী ছিজনত খুব পাৰ্টি চাৰ্টি হয়, পিকনিক চিকনিক কৰে। বোকা পুৰা
এইফালে যাবলৈ জেগা নাই পুৰা বোকা কোৱা আগলৈ যাবি এই তাত ফটো মাৰিব লাগিব কোনফালে এইখন হৈ গ'ল এইটো চাইনবোৰ্ড এইটো জেগাতে বহুত পিকনিক বোলে নৱেম্বৰ ডিচেম্বৰ এইটো জেগাত স্পৰ্টত মানে বহুত মানুহ পিকনিক খাবলৈ আহে দেখা পোৱা যায় আৰু টুৰিষ্টসকল আহে চাবৰ কাৰণে আৰু এইফালে দেখিছে জনসমুদ্ৰ এইখনে হ'ল চিয়াং নদী ইয়াত চিয়াং নদী মানে এখন বিশেষকৈ চিয়াং নদী আৰু ইয়াৰ লগত আৰু এখন নদী কিবা জড়িত হৈ আছে নামটো মই পাহৰিলোঁ নামটো ভালকৈ মনত নাই সেইটো কাৰণে আপোনালোকক মই জনাব পৰা নাই এখন হ'ল চিয়াং নদী কিনাৰতে চিয়াং নদীৰ পাৰত অৱস্থিত সেইখন হ'ল পভা অভয়াৰণ্য বৰখা অভয়াৰণ্য ক'ব গ'লে পভা বৰখা অৰণ্য আৰু এইখন চিয়াং নদী দেখিছে চিয়াং নদীখনৰ ইয়াৰ পৰা ষ্টাৰ্ট চিয়াং নদীখন ভৈয়ামলৈ বৈ গৈছে মানে এইটো মুখনি ইয়াৰ পৰা ষ্টাৰ্ট হৈছে তাৰপিছত ব্ৰহ্মপুত্ৰ বুলি ক'ব এইফালে অসমৰ ভৈয়ামত যেতিয়া পৰিছে যিহেতু এইখন আৰু যিমানটো জানো এইখন কি কৰি আছা তই এতিয়া ফটো ছেশ্যন নকৰ নি আজি মানে একচুৱেলি মানুহজনীৰ লগত মোৰ মাত বোল নাই ৰাতিপুৱা তয়া মই বিৰাট কাজিয়া সেইটো কাৰণে মানে কি অকণমান ছেপাৰেটকৈ আছে তাতে আজি হেৰি কৰা নাই এইকেইটা মাক পুতেক এই কি কৈছ দেহা ক কেনেকুৱা লাগিছে আহি পানী নাই তই ইমান খং মাত নামাতে দেখিছ নাই খং ইমান খং ভাল নহয় আকৌ ইমান খং কেলৈ কৰি আছে আকৌ হে ইমান খং কেলৈ কৰি আছে মাতেই নামাতে এতিয়া মই নিজে মানে কেমেৰামেন হৈ আহি কৰিছোঁ খুব ধুনীয়া পৰিৱেশ মানে একদম ফেমিলিৰ লগত আপোনালোকে ফুৰিব পৰা খুব ধুনীয়া জেগা আৰু মানে আজি কি হ'ল যিহেতু একেৰা ধাৰাসাৰ বৰষুণ হৈ আছিলে সেইকাৰণে গোটেই ৰাস্তা পদূলি বেয়া হৈ গৈছে মানে গোটেই দিছে বোকা সিফালে বহুত জেগা আছে যাবলৈ চাবলৈ সিফালে মানুহ আছে গাড়ী গোৱা দেখিছোঁ এইফালে একেবাৰে নদী পাৰলৈকে যাব পাৰি খোজকাঢ়ি আৰু এইফালে একদম চাপৰি আছে বহুত দূৰলৈকে যাব পাৰি এইটো মেইন পইণ্টটোৰ পৰা দেখুৱাইছোঁ এইফালে খোজকাঢ়ি যাব পাৰি এইফালে ঘৰ দেখিছে ব্ৰহ্মপুত্ৰ চাপৰিত বহি আপোনালোকে পাৰ্টি চাৰ্টি কৰিব পাৰে আৰু আপোনালোকে যদি ইয়াত আহে ফুৰিবৰ কাৰণে পৰ্যটকসকলৰ কাৰণে ভিতৰত যাবৰ কাৰণে ইয়াত গাইডৰ মানুহ আছে যদি আপোনালোক এডুকেশ্যন পাৰপজৰ ফালৰ পৰা আহে কিবা ডকুমেণ্টাৰী বনাব তেতিয়া আপোনালোকক ফুল দিয়া ছাপোৰ্ট পাই যাব কিন্তু থুলমূলকৈ আপোনালোকক দেখুৱালোঁ যে ইমান ধুনীয়া এখন যে আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত বিশেষকৈ ধেমাজি ডিষ্ট্ৰিক্টত এনেকুৱা এখন ধুনীয়া অভয়াৰণ্য যে আছে সেইটোৱে মই আপোনালোকক দেখুৱালোঁ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ জেনেৰেলি বেছি ভাইৰেল হ'ব লাগে মানে বিশেষকৈ ধেমাজিবাসীসকলে শ্বেয়াৰ কৰক যাতে আমাৰ কাৰণে এটা গৌৰৱ যিমানটো মানুহে জানিব লাগে সিমানটো নাজানে খুব ধুনীয়া এখন অৰণ্য ইয়াত আহিব পাৰে 100 বাৰ ক'লেও 1000 বাৰ ক'লেও আমনি নালাগে গতিকে দেখুৱালোঁ সম্পূৰ্ণ পৰিৱেশটো খুব ধুনীয়া পৰিৱেশ মানে যেনিয়ে দেখে তেনিয়ে একদম মুকলি আপোনালোকে কি ক'ম আমাৰ এইকেইটা এবাৰ কি কৰিছে এবাৰ হা কি কৰিছা হা কি কৰিছ তই দেহা মায়ে গালি পাৰি আছে নে কি কৈ আছে কওঁ হা মায়ে কি কৈ আছে কওঁ হা মায়ে কি কৈ আছে হা চাওক কি ধুনীয়া পৰিৱেশ বহুত মানে কি ইয়াত মানে কি এইবোৰ দিছা গছ পোৱা খুব সুন্দৰ পৰিৱেশ গছবোৰ দেখিয়ে কিবা ভাল লাগি গৈছে ধুনীয়াকৈ বেছি টাইম থকা দেৰি ভাল নহ'ব কাৰণ মই আপোনালোকক জুম কৰি দেখুৱাইছোঁ নদী সিটোৰ পাৰত কিবা ওলাইছে এই আমাৰ গৰু দৌৰিছে আৰু হাতী ওলাইছে আৰু মানুহবোৰ সিপাৰত যিহেতু কেম্প আছে কেম্পত থকা মানুহবোৰ দৌৰা দৌৰিকৈ নাৱে এইফালে পাৰ হ'ব বিচাৰিছে গতিকে আমি ইয়াত জলদি থকাটো উচিত নহয় পটকত আমি ইয়াৰ পৰা যোৱাটো ভাল মই গতিকে কিমানটা জুম কৰিব নাপালোঁ মানুহবোৰ দৌৰা দৌৰি দেখিব পালোঁ এইফালে হাবি আছিলে আঁতৰত নদীখনৰ সিপাৰে হাবিফালে লোকেল মানুহ কিছুমানে খৰি চৰি কাটিবৰ কাৰণে এনেকৈ আহে মানুহবোৰ দৌৰা দৌৰি গৰু চৰুবোৰ দৌৰা দৌৰি দেখা পালোঁ মানুহবোৰ দৌৰা দৌৰি দেখা পালোঁ সেইকাৰণে বেলেগ কিবা বস্তু ওলাইছে বুলি আমিও খৰদৰে গুচি আহিলোঁ গতিকে যদি আপোনালোকৰ যদি ইয়ালৈ আহিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোক যদি আহিব বিচাৰে মই ইয়াতে ওচৰতে থাকোঁ ইয়াতে জোনাইতে আপোনালোকে মোক কমেণ্ট কৰি জনাব যদি আপোনালোকৰ যদি এনি কিবা ছাজেশ্যন লাগে থকা মেলা যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিলে মই আপোনালোকক অলপ সহায় কৰিব পাৰিম গতিকে ভিডিঅ'টো আজি ইমানতে সামৰণি কৰিছোঁ কোনো ধৰণৰ আজি ব্লগ কোনো উদ্দেশ্য নাছিলে ঘপককৈ দেওবাৰ বুলি ওলাই আহিলোঁ অলপ আপোনালোকক দেখুৱালোঁ আৰু এটা বহুত ইম্পৰ্টেণ্ট কথা আৰু বিশেষকৈ ধেমাজিবাসীসকলৰ কাৰণে বহুত গৌৰৱৰ কথা আপোনালোকে পাৰিলে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক কাৰণ আমাৰ কাৰণে এইটো গৌৰৱ কাৰণ টুৰিষ্টসকল বা পৰ্যটকসকলে ইয়াত অহা এইটো এটা সুযোগ আছে ধন্যবাদ